ৰঙিয়াত পুনৰবাৰ ভৱেশ কলিতাক বিধায়ক হিচাপে বিচাৰে ৰাইজে। সমগ্ৰ ৰঙিয়া সমষ্টিৰ জনতাৰ আপোন হৈ পৰিছে ভৱেশ কলিতা। ভৱেশ কলিতাৰ কৰ্মৰাজি খিং শলাগ চিংৰা গাঁৱৰ একাংশ আই মাতৃসকলৰ দিছপুৰৰ বিলাসী জীৱনক বাদ দি পূৰ্বৰে পৰা সাধাৰণ মানুহৰ দৰে জীৱনশৈলী বৰ্তমানৰ বিধায়ক ভৱেশ কলিতা। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মুখে মুখে বিধায়ক ভৱেশ কলিতা। শুনো আহক চিংৰা গাঁৱৰ একাংশ আই মাতৃ আৰু ৰাইজৰ মনোভাৱ। এবাৰ ৰঙিয়া সমষ্টিত বিধায়ক হিচাপে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি ভৱেশ কলিতা দেৱক বিচাৰো, কাৰণ তেখেতে আমাক এই চিংৰা গাঁৱৰ বাসিন্দা আমি গোটেইবিলাক মহিলা ওলাই আহিছো। তেখেতে আমাৰ প্ৰতিটো চোপাত 3 লাখকৈ টকা অনুদান দিছে। আমি নামঘৰত অনুদান দিছে। আমি এই অনুদান পাই আমি বহুত আমি সকাহ পাইছো, আমি সুখী হৈছো। সেইকাৰণে তেখেতক আমি ভোট দিবলৈ আমি গোটেই ৰাইজ ওলাই আহিছো। যিহেতু ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত দেখিবলৈ পোৱা গৈছে, আপোনালোকে কাক এবাৰ বিচাৰিব? আমি ভৱেশ কলিতা দেৱক, আমি বেলেগক নাজানো, আমি ভৱেশ কলিতা দেৱক আমি বিচাৰো। আৰু গোটেই আমাৰ গাঁওবাসীয়ে বিচাৰিছে, সিংৰা গাঁওবাসীয়ে বিচাৰি আছে। আপোনালোকে বিধায়ক মহোদয়ক লগ পাইছেনে? পাইছো, কথা বতৰা হৈছো। আমি তেখেতক বহুত ভালে পাওঁ, সেইকাৰণে আমি তেখেতক বিচাৰি আছো। চব অনুষ্ঠানতে জড়িত। আমি তেখেতক মাতিলে আহে বা আমাক সহায় কৰে। কিবা কাৰণত আমি যদি বিচাৰি আমি পাওঁ, সেইকাৰণে আমি তেখেতক বিচাৰি আছো। আমি তেখেত হলে আমি সন্তুষ্ট। চৰকাৰী সা সুবিধা পাইছেনে? পাইছো, আমি অৰুণোদয় পাইছো আৰু 10,000 টকা পাইছো আত্মসহায়ক গোটৰ পৰা। আকৌ আমি কিবা আমি যদি আশা কৰি আছো আৰু কিবা পাম, সেইকাৰণে আমি বৃদ্ধ পেঞ্চন পাইছে, আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সা সুবিধা পাইছে। আমি সেইকাৰণে আমি তেখেতক ভোট দিম। আৰু আমি বেলেগ বিজেপিৰ ফালৰ পৰা আমি ভৱেশ কলিতাৰ বাহিৰে আমি আৰু কাকো চিনি নাপাওঁ। আমি তেখেতকে জয় কৰিম। জিন্দাবাদ 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 জিন্দাবাদ। প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠিছে। ৰঙিয়া সমষ্টিৰ পৰা আপোনালোকে এইবাৰ বিধায়ক হিচাপে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি কৰ্মপটু আৰু দুখীয়াক সহায় কৰা, আঁচনিবিলাক সমভাৱে বিতৰণ কৰি দিয়া। আমি দেখিছোঁ ভৱেশ কলিতা ডাঙৰীয়াই এই ভাগত আগভাগ লয়। যিকোনো অনুষ্ঠানতে মাত দিয়ে, দুখীয়া দৰিদ্ৰজনৰ ওচৰত থিয় হয়। গতিকে ভৱেশ কলিতা ডাঙৰীয়াকে আমাক লাগে তৃতীয়বাৰৰ কাৰণে। বিধানসভা নিৰ্বাচন সমাগত, আপোনালোকে এইবাৰ ৰঙিয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি ভৱেশ কলিতাকে বিচাৰো, কাৰণ তেখেতে আমাৰ সমষ্টি আছিলে কমলপুৰ। আমাৰ কমলপুৰ সমষ্টি আছিলে, কিন্তু তেখেতক আমি ভোট দিয়া নাই। কমলপুৰ আমি দিগন্ত কলিতাক দিছিলো, কিন্তু আমাক ভৱেশ কলিতাই বহুখিনি আমাক সহায় কৰিছে। আমাৰ মন্দিৰটোৰ কাৰণে, মন্দিৰৰ কাৰণে আমাৰ 3 লাখ টকা দিছে ভৱেশ কলিতাই। সেইকাৰণে আমি ভৱেশ কলিতাকে বিচাৰো। ৰাস্তা দিছে, উন্নয়ন হৈছে, অৰুণোদয় আঁচনি পাইছো আমি সকলোৱে। আপোনালোকে পুনৰবাৰ বিধায়ক হিচাপে ভৱেশ কলিতাক বিচাৰে? হয় হয়, বিচাৰো। তেখেতৰ কাৰ্যকালত ৰঙিয়া সমষ্টিত উন্নয়ন হৈছে নে? হৈছে, নিশ্চয় হৈছে। চৰকাৰী আঁচনি আপোনালোকে কি পাইছে? চৰকাৰী আঁচনি আমি অৰুণোদয় পাইছো, বৃদ্ধবিলাকে বৃদ্ধ পেঞ্চন পাইছে। আমি 10,000 টকাটো পাইছো আমি গোটৰ পৰা। তাৰপিছতে আমি আৰু চাউল পাইছো, চেনি দালি এইবিলাক পাইছো। আৰু আমি বিজেপি চৰকাৰৰ দিনত আপোনালোকৰ ৰাস্তা ঘাট ভাল হৈছে নে? ভাল হৈছে। আমাৰ ৰাস্তা ঘাট ইমান ভাল নাছিলে, ভাল হৈছে। নিৰ্বাচন সমাগত আপোনালোকে এইবাৰ ৰঙিয়া সমষ্টিত কেনেকুৱা প্ৰাৰ্থিত্ব বিধায়ক বিচাৰে? আমি আগতে আমি কমলপুৰ সমষ্টিত আহিছিলোঁ, এতিয়া নতুনকৈ ৰঙিয়া সমষ্টি হৈছে। গতিকে কমলপুৰ সমষ্টিত থকাৰ পৰা ভৱেশ কলিতাই আমাক যথেষ্টখিনি ৰাইজক সহায় কৰিছে। প্ৰতিটো নামঘৰত 3 লাখকৈ টকা দিছে। আৰু তাৰ উপৰিও আমাৰ মহিলাসকলে 10,000 টকা পাইছে, অৰুণোদয় পাইছে। আৰু কৃষকসকলে কৃষি পিএম কিষাণ পাইছে। গতিকে তেখেতক আমি সকলো বিচাৰোঁ। তেখেতৰ বাহিৰে আমি কোনো ব্যক্তিক চিনি নাপাওঁ। আপোনালোকে পুনৰবাৰ ভৱেশ কলিতাক আকৌ বিধায়ক হিচাপে বিচাৰে? নিশ্চয় বিচাৰোঁ। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, JBP ভাৰত।